কবিতাৰ শিৰোনামা চহৰখনত আকৌ বৃদ্ধি হৈছিল লকডাউন। কবি কমল কলিতা। চহৰখনত লকডাউন আকৌ বৃদ্ধি হৈছিল। এতিয়া এয়াই যেন অতীত আৰু এয়াই হ'ল চহৰখনৰ ভৱিষ্যত। বেমাৰৰ চিন্তাতকৈ খোৱা থকাৰ চিন্তাই গবা মাৰি ধৰিছিল চহৰখনত। চাৰিওফালে দুশ্চিন্তাই খামুচি আছিল প্ৰতিটো কোণত। বাহিৰত ওলালে আইনৰ গুলিয়াগুলি আৰু ভিতৰত থাকিলে ভাতমুঠিৰ বাবে বিননি। চহৰখনত যেন আকৌ বৃদ্ধি হৈছিল লকডাউন। চহৰখন সিদিনালৈ অৰ্থবিলাসিতাৰে ভৰি আছিল। এতিয়া মহামাৰীয়ে আগুৰি ধৰিছে চাৰিওদিশে। চহৰখনত আকৌ বৃদ্ধি হৈছিল লকডাউন। ভোকৰ তাড়নাত মানুহবোৰে হিচাপ পাহৰি গৈছিল। শ্মশান নিয়া আৰু কবৰ দিয়া মানুহৰ সৰ্বমুঠ সংখ্যা। পৰিস্থিতি বৰ সাংঘাতিক, ভোকৰ আৰু ভয়ৰ। গুৱাহাটী এতিয়া নজৰবন্দী হৈ ৰৈছে। চহৰখনত যেন আকৌ বৃদ্ধি হৈছে লকডাউন। অনাকাংক্ষিতভাৱে